গুড মৰ্নিং সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বহুত দিনৰ পাছত, বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে, অলপ বিজিয়ে আছিলোঁ, সেইকাৰণে দিব পৰা নাছিলোঁ। আজি এটা নতুন ভিডিঅ', এটা বিশেষ ভিডিঅ' লৈ আহি আছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব। চাই থাকক আগলৈ। বাজিছে সময় এতিয়া ৰাতিপুৱা অলমষ্ট 7টা বজা নাই আৰু 10-15 মিনিটমান আছে, 7টা বাজিব আৰু। তো দুজন ব্যক্তি মোৰ লগত আছে আজি, তো ৰখি আছোঁ তেখেতসকলৰ কাৰণে কেতিয়া আহে। ফাইনেলি ৰখি থকা মানুহকেইজন যাৰ কাৰণে ৰৈ আছিলোঁ, পম্পী এণ্ড ভাস্কৰ দা। তো আজি আমাৰ বিশেষ কাৰণটো হৈছে পম্পী এটা গান এটা পপুলাৰ হৈছিলে ওখকৈ চাপৰ ওপৰত, তাৰ ভিডিঅ' শ্বুট আছে। বৰ্তমান আমি এইডোখৰ কি বুলি কয়, বৰ্তমান আমি আছোঁ কলিতা হোটেলত। এইডোখৰ পানীখাটি নে চন্দ্ৰপুৰ? চন্দ্ৰপুৰ। এইপিনে আছেই নহয় মেনেজাৰ বাবু আমাৰ পাৰ্থ চাবকৈ নতুন এটা গানৰ শ্বুটিং, খুব ফেমাছ গান, হিট গান, গতিকে আহি আছে খুব সোনকালে। গতিকে গানটো মৰম দিব, আঁকোৱালি ল'ব চবে। এতিয়া কোন আকৌ আহি পাইছোঁ, শুই উঠি আছোঁ, শুই উঠি গা পা ধুই আহি পালোঁ, ভোক লাগিছে, এতিয়া চাহ খাওঁ। বাকীখিনি আৰু পিছত লাহে লাহে চাই থাকক ক'ত কি হ'ল কি হ'ল। ৰাতিপুৱা ভাত খাব লগা হৈছে, বহুত দিনৰ পাছত ৰাতিপুৱা ভাত, ব্ৰেকফাষ্ট। গাহৰিৰ লগত লাই শাক দি নহ'লে তিল, গাহৰিৰ লগত লাই শাক। কি ধোঁৱা ওলাই আছে। তো আমাৰ ভাত পানী খাই আজৰি, ৰাতিপুৱা ভাত খাই দিছোঁ বহুত দিনৰ পাছত। ভাত খাই আজৰি হৈ এতিয়া ঠাণ্ডা দিনৰ ৰ'দৰ আমেজটো লৈছোঁ। ভালো লাগিছে ৰাতিপুৱা বহুত দিনৰ পাছত মই নিজেও ৰাতিপুৱা দেখিছোঁ। সদায় 9টা বজাৰ পাছতে দেখি পাওঁ, আজি অলপ সোনকাল হ'ল। আমাৰ কাৰণে দেৰিকৈ নহয়, মোৰ কাৰণে সোনকালে উদয় হয়। মোৰ অলপ দেৰি হয়, ৰাতি অলপ দেৰিকৈ শুওঁ, দেৰিকৈ উঠোঁ। তো এতিয়া ৰাতিপুৱা ভাইবটো বহুত ভাল লাগিছে আজি। আৰু এইফালৰ পাহাৰীয়া ৰাস্তা, অলপ মানে ধুনীয়া এটা পৰিৱেশৰ ৰাস্তা, আৰু গছ গছনি থকা জেগা ধুনীয়া আছে, আৰু সেইকাৰণে ভাল লাগিছে। আৰু তাকে আজি শ্বুটটোত আৰু ভাল লাগিব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, চাই থাকিব, কি হয় কি নহয় দেখাই থাকিম। আৰু ভিডিঅ'টোত দুজন বৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে তো চাইও ভাল পাব। চাই থাকক ভিডিঅ'টো আগলৈ। এই তাত শুই আছিলে, আহি মোৰ ভৰিৰ ওপৰত শুলে। কি আৰামত শুই আছে দেই। মোৰ ভৰিখন গাৰু বনাই লৈছে মানে। আমাৰ পম্পী মেকআপ লৈ ৰেডি। বহুত ধুনীয়া লাগিছে। এইটো ফাৰ্ষ্ট লুক মানে, আৰু আছেই নেকি? আচ্ছা, তো ফাইনেলি আমি আহি পালোহি আমাৰ শ্বুটিং স্পট। এতিয়া পাহাৰ বগাই আছোঁ, পাহাৰ বগাই চিনেমাই। হা পম্পী আছাম ডাউনটাউন ইউনিভাৰ্চিটি। ডাউনটাউন বহুত ওপৰত আছে। নামটোহে ডাউনটাউন, আপটাউন হ'ব লাগিছিলে। এয়া ডাউনটাউন ইউনিভাৰ্চিটি। মন কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি বাদে বাকী গোটেইকেইখন হেৰিতে আছে, মানে আপতে আছে। কিন্তু ডন বস্ক হওক, ডাউনটাউন হওক, গোটেইকেইখন ওপৰত, পাহাৰৰ ওপৰত। এইটো হ'ল ৰংগমঞ্চ ন এইটো? ইউনিভাৰ্চিটিখন চাই লোৱা আৰু এবাৰ ভালকৈ। বহুত দিনৰ পাছত আহিছা। পাছ কৰাৰ পিছত বহুত বেছি আৰু ডেভেলপ হ'ল, ভাল লাগিছে দেখি।
আজি নিজৰ ইউনিভাৰ্চিটিতে আজি পম্পীৰ শ্বুটিং বেলেগ এটা ফিলিং আৰু ডিফাৰেণ্ট ফিলিং শ্বুটিং ষ্টাৰ্ট হৈ গ'ল ড্ৰোন দেখাই নাপালোঁ কেনেকুৱা ফিলিং আপোনাৰ মিক্সড ফিলিংছ মানে ভয়ো লাগিছে ভালো লাগিছে প্ৰথমবাৰ এক্টিং কৰিছোঁ ক'ব নোৱাৰিছোঁ এতিয়া কেনেকুৱা লাগিছে আকৌ বাইদেউ ভাস্কৰ দা এটা ক্ৰিয়েটিভিটি আইচ চকী নোহোৱাকৈ বহিব পাৰে ইফালে আমাৰ ড্ৰোন উৰি গ'ল ওপৰত ক'ত গ'ল এখন ड्रोन का उद्घाटन हो गया এইপিনে আছে উৎপল দা তো এতিয়া মেগী টাইম 2 মিনিট খানা কি চাইছ কি শুনি আছে মোক কি লাগে একো নাই কি শুনিছে মোক ধুনীয়া গোন্ধাইছে নে মোক হা চ' গানৰ শ্বুটিং হৈ আছে তাৰ মাজতে আমাৰ যোন আছে এক্টিঙত মই চিনাকি কৰিব দৰকাৰে নাই সমাজত আছে সকলোৱে মানে চবেই জানে বিউটি ভাইলিন বুলি আপোনাৰ কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি এই গানটো মই ৰিলছ দেখিছিলোঁ আপুনি কৰা মই 3 মাহমানৰ আগতে মই এইটো ৰিলছ বনাইছিলোঁ গানটো বিৰাট মৰম লগা আৰু সকলোৱে আদৰি লৈছে টিকটকতো চলিছে ৰিলছতো চলিছে আৰু ষ্টিল এতিয়াও বনাই আছে আৰু বেছিয়ে মৰম লগা গানটো এইটো শুনিলে চবেই গম পাবই তাতে আজি অভিনয় কৰিবলৈ সুযোগ পাইছে ভিডিঅ'টো বৰ মৰম লগা আৰু অপুৰাজে বৰ ধুনীয়া কাম কৰি আছে আৰু সেইটো এটা মানে তাৰ লগত কাম কৰাও এটা মানে সুযোগ হ'ল আৰু নতুনকৈ উঠি আহিছে কিন্তু বিৰাট বেছি ভাল কাম কৰি আছে আৰু পম্পীও বিৰাট ধুনীয়া গাইছে গানটো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বহুত ধুনীয়াকৈ আঁকোৱালি লওক আমি বহুত মৰম লগাকৈ বনাইছোঁ আৰু ইণ্টাৰেষ্টিং কথা গানটো যেতিয়া ৰিলছত আহিছিলে তেতিয়া গানটো খালি স্থায়ীটোহে আহিছিলে পুৰা গানটো হোৱাই নাছিলে পুৰা গানটোৰ পিছতে আজি এমাহ 2 মাহৰ আগত হৈছে তো গানটো বিৰাটেই ভাল অডিঅ'টো যেনেকৈ আদৰি লৈছে তেনেকৈ ভিডিঅ'টো আদৰি ল'ব আপোনালোকে আৰু কি ক'ব ঢেৰ মৰম দিব আমাৰ ভাইটিটোকো মৰম দিব থেংক ইউ য'ত কৰি দিনৰ পৰা ভাগৰ লাগি গৈছে তো কি খাইছোঁ আমি মেগী খাইছিলোঁ মেগী খাই থকা এতিয়া বাজিছে কেইটা 5:30 অকণমান কিবা খাওঁ বুলি আহিলোঁ পাৰ্থ গৈ আকৌ শ্বুটিঙত যাম চ' কালি আহি শুই গ'লোঁ ইমান ভাগৰ লাগিলে ৰাতি আহি দেৰি হ'ল আহি পাওঁতে 12টামান বাজিলে ভাগৰ লাগিলে তো শুই থাকিলোঁ আজি হ'ল নেক্সট ডে গৈ ইমান ভাল লাগিলে বিশেষকৈ উৎপল দা লগ পাই ইমান ভাল লাগিলে উৎপল দাক ব্লগত ল'ব নোৱাৰিলোঁ কিবা এটা সংকোচ ভাৱ এটা থাকিলে কিয় নাজানো তাৰপিছত তথাপিও এনেই কথা পাতিলোঁ আমি ইমান পলাইটলি কথা পাতে আৰু ইমান ভাল আৰু ইমান চবৰ লগতে সৰু কথা এটা মানে পাতে মানে কি ক'ম আল্টিমেট ইমান ভাল লাগিলে উৎপল দাক লগ পাই ব্লগটো আজি ইমানতে সামৰিছোঁ কিন্তু তাৰ আগতে আপোনালোকে এটা বস্তু দেখাওঁ মই এমাজনৰ পৰা এখন কিবৰ্ড এক্সটাৰ্নেল কিবৰ্ড লেপটপত ইউজ কৰিবৰ কাৰণে অৰ্ডাৰ দিছিলোঁ বক্সটো চাওক ইমান ডাঙৰ বক্স কোনে দিয়ে আহিছে হামাইমিনৰ কিবৰ্ডখন এই ডাঙৰ বক্সটো দিছে বাৰু যি কি নহওক যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট এটা ভাল কমেণ্ট এটা দিব আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব